আমাৰ য'তে ত'তে দেখিবলৈ পোৱা এডাল গছ আৰু এই গছ বেছিকৈ অলপ সেমেকা ৰ'দ পৰা ঠাইত হয়। এই গছডাল হয়তো আমি সকলোৱে দেখিছোঁ, কিন্তু ইয়াৰ সৈতে হয়তো সকলোৱে পৰিচিত নহ'বও পাৰোঁ, কাৰণ আমি বহুতেই হয়তো এই গছবিলাকৰ বিষয়ে মন নকৰোঁ। যাৰ বিনিময়ত আমি এই গছবিলাকক এডাল বনৰীয়া গছ বা জংঘলী গছ বুলিয়েই ধৰি লওঁ। কিন্তু আচলতে এই গছবিলাক বনৰীয়া বা জংঘলী গছ নহয়। বহুত আগতেই এই গছবিলাকৰ ব্যৱহাৰ চলি আহিছিল, কিন্তু ক্ৰমান্বয়ে এই গছবিলাকৰ ব্যৱহাৰ নোহোৱাৰ কাৰণে এই গছবিলাক আমি আজিকালি চিনি নাপাওঁ। সদায় দেখি থকা এই গছডাল এডাল বহুত ভাল গছ হয়, যি বহুতো বেমাৰৰ বাবে দৰকাৰী। কিন্তু কি হয় এই গছডালৰ নাম? এই গছডালৰ নাম হৈছে পনৌনৌৱা। হয়তো বহুতৰে বাবে চিনাকি আৰু বহুতৰে বাবে চিনাকি নহ'বও পাৰে। এই পনৌনৌৱা গছ অসমৰ বিভিন্ন ঠাইত দেখিবলৈ পোৱা যায় আৰু ঠাইৰ ভেদে ইয়াৰ নামো বেলেগ হ'ব পাৰে। চ' এইখিনিতে আহে এটা ইণ্টাৰেষ্টিং কথা যে এই পনৌনৌৱা গছ আমাৰ অসমৰ থলুৱা গছ বুলি ভাবোঁ যদিও ই একচুৱেলি আমাৰ অসমৰ অৰিজিনেল গছ নহয়, থলুৱা গছ নহয়। ই হৈছে এডাল আমেৰিকাৰ গছ। এইখিনিতে কুৱেশ্যন আহে যে যদি এডাল আমেৰিকাৰ গছ হয় তেনেহ'লে ই কেনেকৈ পালেহি ইয়াত? চ' একৰ্ডিং টু চাইণ্টিফিক ডিছকভাৰী, ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি গম পোৱা গৈছিল যে ইয়াৰ ফাৰ্ষ্ট উৎপত্তি আছিলে নৰ্থ আৰু ছাউথ আমেৰিকা। আজিৰ পৰা প্ৰায় হাজাৰ হাজাৰ বছৰ আগতে এই গছৰ ফাৰ্ষ্ট ব্যৱহাৰ কৰিছিল সেই আমেৰিকাত থকা নেটিভ মানুহখিনি। আৰু পিছত এই গছবিলাকৰ গুণৰ বিষয়ে যেতিয়া গম পাইছিলে, তেতিয়া এই গছবিলাক বহুতো বেলেগ বেলেগ উপায়েৰে ইখন দেশৰ পৰা সিখন দেশলৈ বিয়পিব ধৰিলে। আৰু তেনেকৈ ইহঁত আহি এটা সময়ত পালেহি আমাৰ ভাৰত। আৰু যেতিয়াই ভাৰত আহি পালে তেতিয়া ইয়াৰ বিষয়ে উল্লেখ কৰা হৈছিলে আয়ুৰ্বেদত, কাৰণ আয়ুৰ্বেদত এই গছ ব্যৱহাৰ কৰিছিল বহুত ৰোগ নিৰাময় কৰিবৰ বাবে। আৰু তেতিয়াৰ পৰাই বৰ্তমান সময়লৈ আমি ইয়াক চিনি পাওঁ। আৰু জানি আচৰিত হ'ব যে 1908 চনত এই গছ ডিছকভাৰ কৰা হৈছিলে আমাৰ অসমত। চ' আপোনালোকে জানেনে অসমৰ ক'ত ডিছকভাৰ হৈছিলে এই পনৌনৌৱা গছ প্ৰথমে? চ' আমাৰ অসমৰ শদিয়াত ডিছকভাৰ হৈছিলে এই পনৌনৌৱা গছ। আৰু এই 1908 চনত শদিয়াত হোৱা ডিছকভাৰীৰ পিছৰ পৰাই এই গছ আমি চিনিবলৈ পালোঁ। আৰু তেতিয়াৰ পৰাই এই গছক আমি খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ ল'লোঁ। আৰু সেইবাবে আজিও এই গছৰ ভাজি বনাই বহুতে খায় বা তৰকাৰী বনাই এই পনৌনৌৱা শাক খোৱা হয়। আৰু এই পনৌনৌৱা গছ অসমত ডিছকভাৰ কৰিছিলে উপেন্দ্ৰনাথ কাঞ্জিলাল আৰু অমূল্য দাস নামৰ বিজ্ঞানীগৰাকীয়ে। ইয়াৰ চাইণ্টিফিক ডিছকভাৰীৰ পিছতে ইয়াৰ নাম হৈ পৰিল পেপৰমিয়া পেলুচিডা। এইখিনিতে এটা সৰু কথা যে এই গছডাল আৰু এডাল গছৰ সৈতে মানুহে কনফিউজ কৰে, সেইডাল হৈছে পুনৰ্নভা। চ' পুনৰ্নভা আৰু পনৌনৌৱা দুডাল বেলেগ গছ হয়, কিন্তু বহুতৰে হয়তো খেলি মেলি হ'ব পাৰে। এইখিনি আছিল চমুকৈ ইয়াৰ উৎপত্তি আৰু কেনেকৈ নামটো পৰিল, ক'ত ক'ত ইয়াক পাইছিলে। চ' এতিয়া আহক সেই গুণবিলাকৰ বিষয়ে, যিবিলাক গুণৰ বাবে ইয়াক আয়ুৰ্বেদত স্থান দিছিল, তাৰ উপৰিও তাতকৈও হাজাৰ হাজাৰ বছৰ আগত ইয়াক ব্যৱহাৰ কৰি আহিছিল ৰোগ নিৰাময় কৰিবৰ বাবে। এই পনৌনৌৱা শাকৰ যিটো ফাৰ্ষ্ট গুণ, সেই গুণটো যথেষ্টই দৰকাৰী, আৰু সেই গুণটো হৈছে ই আমাৰ কিডনী আৰু ইউৰিনেৰী হেল্থৰ কাৰণে যথেষ্টই দৰকাৰী। আয়ুৰ্বেদত এই গছ কিডনী ষ্টোন আৰু ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন ধৰণৰ বেমাৰ ঠিক কৰিবৰ বাবে ব্যৱহাৰ কৰা হৈছিলে। পিছত একৰ্ডিং টু ছায়েন্স বহুতো ৰিচাৰ্চ চলিল, ডাটা কালেক্ট হ'ল। তাৰ পিছত গম পোৱা গ'ল যে ইয়াত থকা কিছুমান কেমিকেল কম্পাউণ্ড যিবিলাকে এই কামবিলাকত সহায় কৰে। চ' এই গছডাল যেতিয়াই খোৱা যায় ইয়াৰ মেইন কামটো হৈছে পেচাব নিষ্কাশন কৰা কামটো বঢ়াই দিয়া, বৃদ্ধি কৰি দিয়া, অৰ্থাৎ পেচাবৰ পৰিমাণ বঢ়াই দিয়া, যাতে সেই পেচাবৰ সৈতে আমাৰ বডিৰ পৰা লেতেৰা বস্তুবোৰ ওলাই যাব পাৰে। যেতিয়াই পনৌনৌৱা শাক খোৱা যায় তেতিয়া ইয়াত থকা পটাছিয়াম যৌগসমূহ আমাৰ শৰীৰত প্ৰৱেশ কৰে, আৰু তেতিয়া ই আমাৰ শৰীৰত ছ'ডিয়াম পটাছিয়ামৰ অনুপাতৰ পৰিৱৰ্তন ঘটায়। ফলত শৰীৰে আভ্যন্তৰীণ ভাৰসাম্য বজাই ৰাখিবৰ বাবে কিডনীৰ পৰা ছ'ডিয়ামৰ লগতে যথেষ্ট পৰিমাণৰ পানী ওলায়, যাৰ ফলত পেচাবৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰে, আৰু এই পেচাবৰ লগত আমাৰ দেহৰ ভিতৰত থকা লেতেৰা বস্তুবোৰ বাহিৰলৈ ওলাই গুচি আহে। ইয়াৰ উপৰিও কেতিয়াবা কিবা কাৰণত আমাৰ মূত্ৰনলীত ইনফেকশ্যন হ'ব পাৰে, যাৰ ফলত আমাৰ পেচাব কৰাত অসুবিধা হৈ পৰে। তেনে ক্ষেত্ৰত এই পনৌনৌৱা গছত থকা কিছুমান দৰকাৰী এচেঞ্চিয়েল অইল, বিশেষকৈ ডিলাপিয়ল আৰু কেৰটল নামৰ কম্পাউণ্ড দুটাই এই কামত যথেষ্ট সহায় কৰে। বেচিকেলি আমাৰ মূত্ৰনলীত ইনফেকশ্যন, ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন আমাৰ কিছুমান বেক্টেৰিয়াৰ বাবে হয়। যেতিয়া এই বেক্টেৰিয়াসমূহ প্ৰস্ৰাৱ নলীত প্ৰৱেশ কৰে তেতিয়া এই বেক্টেৰিয়াবোৰৰ উপৰিভাগত থকা আঁহবোৰে, যাক ফিমব্ৰে বুলি কোৱা হয়, সিহঁতক ব্যৱহাৰ কৰি প্ৰস্ৰাৱ নলীৰ আৱৰণত থকা কোষবোৰক খামোচ মাৰি ধৰে, আৰু এই ধাৰণ ক্ষমতাই বেক্টেৰিয়াবোৰক পেচাবৰ সৈতে উঠি যোৱাত বাধা দিয়ে। যদিও পেচাব শৰীৰত থকা এক বৰ্জিত বা আৱৰ্জনা পদাৰ্থ, কিন্তু এই বেক্টেৰিয়াৰ বাবে পেচাবেই হৈছে ইহঁতৰ খাদ্য, কাৰণ আমাৰ পেচাবত বহুত ধৰণৰ কেমিকেল সোমাই থাকে, আৰু তাৰে ভিতৰত হৈছে এমিনো এচিড, পেপটাইড আৰু আইৰণ হৈছে এই বেক্টেৰিয়াবোৰৰ খাদ্য, যাৰ ফলত এই বেক্টেৰিয়াবোৰে শক্তি পাবলৈ ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে, যাৰ ফলত ইহঁতৰ বৃদ্ধি হয়। আৰু তেনেকৈ বৃদ্ধি হয় ইহঁতে এটা গোটৰ গঠন কৰে, যাক বায়'ফিল্ম বুলি কোৱা হয়। আৰু এই গোটবোৰে লগ লাগি এটা বিজুলীয়া আৱৰণ তৈয়াৰ কৰে, যে ইহঁতক পেচাবৰ সৈতে উটি যোৱাৰ পৰা ৰক্ষা কৰে।
এনে ক্ষেত্ৰত পননুৱা গছত থকা ডিলাপিয়লা আৰু কেৰটল কম্পাউণ্ডে কৰে কি সেই বিজলুৱা আৱৰণখন ধ্বংস কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই পননুৱা শাকত থকা প্ৰ'এন্থ'চাইনিডিন, ফ্লেভোনয়েডছ, পলিফিনলিক এচিডখিনিয়ে এণ্টি এডহেচিভ হিচাপে কাম কৰে, অৰ্থাৎ ইহঁতে মূত্ৰনলীৰ ওপৰত এটা আৱৰণ গঠন কৰে, যাৰ ফলত বেক্টেৰিয়াবোৰ মূত্ৰনলীত লাগি ধৰিব নোৱাৰা হয় আৰু ফলত পেচাবৰ লগত ইহঁত বাহিৰলৈ ওলাই আহে আৰু তেতিয়াই আমি বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ভাল পাবলৈ আৰম্ভ কৰোঁ। আৰু সেইবাবে এই পননুৱা শাক আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে ব্যৱহাৰ কৰা হৈছিলে পেচাবজনিত সমস্যা দূৰ কৰিবৰ বাবে। নেক্সট আহে এই পননুৱা শাক আমাক কিডনী ষ্ট'নত কেনেদৰে সহায় কৰে। একৰ্ডিং টু চাইণ্টিফিক ৰিচাৰ্চ এই কামত সহায় কৰে এই গছডালত বহুতো জৈৱ ৰাসায়নিক যৌগে। নৰ্মেলি আমাৰ কিডনীত কেইবা কাৰণতো পাথৰ হ'ব পাৰে। আমাৰ কিডনীত মেইনলি পাথৰ হোৱাৰ কাৰণ হৈছে আমাৰ শৰীৰত কেলছিয়াম অক্সিলেটৰ পৰিমাণ বৃদ্ধি হৈ যোৱা। অলমষ্ট 70 to 80% মানুহৰ কিডনী ষ্ট'ন এই কাৰণেই হয়, আমাৰ বডিত কেলছিয়াম অক্সিলেটৰ পৰিমাণ বাঢ়ি যোৱা। যেতিয়া আমাৰ দেহত পানীৰ পৰিমাণটো কমি যায় তেতিয়া কেলছিয়াম আৰু অক্সেলেট নামৰ দুটা কম্পাউণ্ডক লাগি কিছুমান সৰু সৰু ক্ৰিষ্টেল ফৰ্ম কৰে আৰু এই সৰু সৰু ক্ৰিষ্টেলবোৰ লগ হৈ পিছত পাথৰৰ ফৰ্ম কৰে আৰু এই পাথৰৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়ি যোৱাৰ ফলত আমাৰ কি হয়, কিডনীয়ে বাহিৰ কৰিব নোৱাৰা হৈ যায়, যাৰ ফলত আমি পেচাব কৰাত সমস্যাৰ সন্মুখীন হওঁ। এনে ক্ষেত্ৰত এই পননুৱা শাকত থকা পটাছিয়ামখিনিয়ে কৰে কি আমাৰ পেচাবৰ প্ৰেছাৰৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত সেই সৰু সৰু ক্ৰিষ্টেলবোৰ লগ লাগি পাথৰ ফৰ্ম কৰিব নোৱাৰা হয় আৰু এই সৰু হৈ থকা অৱস্থাতে ইহঁত আমাৰ পেচাবৰ সৈতে বাহিৰ হৈ ওলাই যায়। নেক্সট আহে পননুৱা শাক আমাৰ ভোক আৰু হজম শক্তি বঢ়োৱাত উপকাৰী। যেতিয়া এই পননুৱা শাক খোৱা যায় তেতিয়া ইয়াৰ যিটো অলপ তিতা ধৰণৰ টেষ্ট আছে আমাৰ জিভাৰ টেষ্ট ৰিচেপ্টৰখিনিত লাগি ধৰে, যিয়ে লালতি গ্ৰন্থিক সক্ৰিয় কৰি তোলে আৰু তাৰ ফলত অধিক লালতি ওলাই আহে আৰু এই লালতিবিলাকে আমাৰ খাদ্যবোৰ সোনকালে হজম হোৱাত সহায় কৰে। ইয়াৰ উপৰিও এই পননুৱা শাকত থকা কিছুমান এচেঞ্চিয়েল অইলে এটা বিশেষ কাম কৰে, আমাৰ শৰীৰত থকা ভেগাছ নাৰ্ভডাল সক্ৰিয় কৰি তোলে আৰু এই ভেগাছ যিডাল নাৰ্ভ আছে, ভেগাছ নাৰ্ভ, সেই নাৰ্ভডালৰ কাম হৈছে আমাৰ ব্ৰেইনক এটা ছিগনেল দিয়া আৰু সেই ছিগনেলটো হৈছে যে শৰীৰত খাদ্য প্ৰৱেশ কৰিছে আৰু যেতিয়া ব্ৰেইনে সেই ছিগনেলটো পায় আমাৰ ব্ৰেইনে ডাইজেষ্টিভ ছিষ্টেমটোক এলাৰ্ট কৰে অধিক পৰিমাণে হাইড্ৰক্লৰিক এচিড আৰু পেপচিন নামৰ এনজাইম অধিক মাত্ৰাত ৰিলিজ কৰিবলৈ আৰু এই পেপচিন নামৰ এনজাইম আৰু হাইড্ৰক্লৰিক এচিডখিনিয়ে সহায় কৰে খাদ্যবোৰ সোনকালে গলি নাইকিয়া হ'বলৈ, যাৰ ফলত আমাৰ পেটত সোনকালে খাদ্যবোৰ হজম হয় আৰু আমাৰ ভোক লাগিবলৈ আৰম্ভ কৰে। কিন্তু হয়তো এইখিনিতে এটা কুৱেশ্যন আহিব পাৰে যে যদি বডিত হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ বাঢ়ি যায় তেতিয়াহ'লে গেছ ফৰ্ম কৰিব পাৰে বা পেটটো জ্বলা-পোৰা কৰিব পাৰে। তেনে ক্ষেত্ৰত এই গছডালে কি কাম কৰে? তেনে ক্ষেত্ৰত এই পননুৱা গছডালত থকা ডিলাপিয়ল আৰু এপিল কম্পাউণ্ডে কৰে কি পাকস্থলীত গেষ্ট্ৰিক মিউকাছৰ উৎপাদন বৃদ্ধি কৰে আৰু এই বিজলুৱা তৰপটো পাকস্থলীৰ বেৰখনত সুৰক্ষামূলক আৱৰণ হিচাপে লাগি ধৰে, যাৰ ফলত পাকস্থলীত উৎপন্ন হোৱা হাইড্ৰক্লৰিক এচিডৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰি ৰাখে। ইয়াৰ উপৰিও এই পননুৱা শাকে আমাৰ দেহত উৎপন্ন হোৱা ইউৰিক এচিড নিষ্কাশন কৰাত সহায় কৰে। আমাৰ দেহত ইউৰিক এচিড উৎপন্ন হয় এটা এনজাইমৰ কাৰণে আৰু সেই এনজাইমটোৰ নাম হৈছে জেনথিন অক্সিডেজ। এনে ক্ষেত্ৰত এই পননুৱা শাকত থকা পেলুচিডেটিন, এপিজেইন আৰু লিউটেলিন বোলা কম্পাউণ্ডখিনিয়ে সেই জেনথিন অক্সিডেজ এনজাইমটোৰ কামত বাধা দিয়ে, যাৰ ফলত ইউৰিক এচিডৰ উৎপাদন কমিবলৈ ধৰে আৰু কিডনীত জমা হৈ ক্ৰিষ্টেল ফৰ্ম কৰিব নোৱাৰা হয়। ইয়াৰ উপৰিও এই পননুৱা শাকত থকা যিটো কেফেইক এচিড হয় সি কি কৰে আমাৰ বডিত অলৰেডি যিখিনি ইউৰিক এচিড আছে সেইখিনি পেচাবৰ সৈতে বাহিৰ কৰি উলিয়াই দিয়াত সহায় কৰে। চ' এইখিনি আছিল চমুকৈ এই পননুৱাৰ গুণৰ বিষয়ে আৰু বহুতো গুণ আছে, মই নিশ্চয় পিছত জনাম। আৰু লগতে এই পননুৱা শাক যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে ইয়াৰ ভাজি বা তৰকাৰী বনাই খাব পাৰে গোটেই গছডাল, খালি শিপাখিনি বাদ দি। আৰু এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে দেন নিশ্চয় এটা লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টিল দেন আমি লগ পাম আমাৰ এটা নতুন ভিডিঅ'ত। আৰু আপোনালোকৰ যদি কিবা ছাজেশ্যন আছে গছৰ বিষয়ে তেনেহ'লে নিশ্চয় তলত কমেণ্টত জনাব, মই আপোনালোকলৈ সেই ভিডিঅ'টো লৈ আহিবলৈ নিশ্চয় চেষ্টা কৰিম।